ইবাৰ হ'ব সুৰংগ পথ। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ব্ৰহ্মপুত্ৰ তলেদি সংযোগ হ'ব গহপুৰ নুমলীগড়। নাপাহৰিবি আজি 2020 চন। মই মাজুলীয়ে পাহৰা নাই নহয়। 2016 চনৰ বিধানসভাৰ নিৰ্বাচন মই 99 নং মাজুলী বিধানসভাৰ ফুলজাৰিৰ কথা কৈছোঁ। সৰ্বানন্দক ৰজা পাতিবলৈ, মাজুলীৰ অনুগ্ৰহ আদায় কৰিবলৈ। কিয় সিদিনা জেংৰাই মুখত যোৰহাট মাজুলী সংযোগী দলংখন সামান্য বুলি কোৱাৰ কথা মোৰ মনত আছে। তোমাক সকলোৱে জানে তুমি নৰেন্দ্ৰ মোদী, তুমি দেশৰ প্ৰধানমন্ত্ৰী। মই মাজুলীয়ে পাহৰা নাই। 2016 23 ফেব্ৰুৱাৰীৰ দিনা মোৰ বুকুৰ ঐতিহাসিক দৰিয়াডুবিৰ পাৰত মিছা আস্ফালনেৰে সৰ্বানন্দক জিকাই নিবলৈ পৰিবহণ মন্ত্ৰীয়ে যোৰহাট মাজুলীৰ সংযোগৰ প্ৰতিশ্ৰুতিৰে দলঙৰ নামত শল্যন্যাস কৰা মোৰ মনত আছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ উদাত্ত ভাষণ সৰ্বানন্দ আনন্দতে লৈ ক'বই নোৱাৰে কি কয়। 2018 চনৰ 23 ফেব্ৰুৱাৰীত দলঙৰ ডিপিআৰ প্ৰস্তুত হ'ল। উদাত্ত কণ্ঠেৰে ৰাইজক তোষামত কৰিলে। নহ'ল প্ৰস্তুত ডিপিআৰ। মনত আছে জুলাই মাহৰ 12 তাৰিখ, সময় সন্ধিয়া ঠিক 5:45। দ্বিতীয়বাৰকৈ গ'ল ফুলজাৰি মাৰি দক্ষিণ কেৰিয়াৰ কোম্পানীয়ে ডিপিআৰৰ কাম অক্টোবৰত সম্পন্ন কৰিব। নিবিদা মোৰ মুখৰ হাঁহি শুকাই গ'ল। আৱেগ অনুভূতি, আশা ভাৰাষা 4 বছৰে অভিনয়লৈ ৰূপান্তৰ হ'ল। মোৰ মনত আছে আজি আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত সুৰংগ পথ